Hey guys, আজি মই বনাম চাউমিন। এতিয়া সন্ধিয়াৰ নাস্তাৰ কাৰণে অলপ চাউমিন বনাম বুলি ভাবিছোঁ। এয়া চাউমিনৰ বাবে মই এয়া বস্তু ৰেডি কৰি ৰাখিছোঁ। এয়া অলপ বন্ধাকবি, এয়া অলপ পনীৰ, এটা পিঁয়াজ আৰু এয়া চাউমিন বইল কৰি ৰাখিছোঁ। আৰু এয়া হৈছে চয়া চচ, ভিনেগাৰ আৰু টমেটো কেচাপ। এইফালে কেৰাহী গৰম হৈ আছে, আহক তেন্তে বনাওঁ। ইয়াত মই অলপ ৰিফাইণ্ড অইল দি দিছোঁ। দি দিম ইয়াত পিঁয়াজ, তাৰপিছত দি দিছোঁ মই বন্ধাকবি, লগে লগে মই পনীৰখিনিও দি দিছোঁ। ইয়াত মই দি দিম এতিয়া চয়া চচ, অকণমান ভিনেগাৰ দিম, টমেটো কেচাপ দি দিছোঁ লগে লগে। তাৰপিছত মই দি দিছোঁ বইল কৰি থোৱা চাওমিনখিনি, অকণমান নিমখ দি দিম সোৱাদ অনুসৰি অকণমান। চাওমিন ৰেডি হৈ গ'ল। গাইস, এয়া চাওমিন, আমি এতিয়া টেষ্ট কৰিম চাওমিন। Nahan mo ko. Ada?
বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে, লগতে ছাবস্ক্ৰাইবটো কৰি দিব। থেংক ইউ। বাই বাই দিদিয়া, বাই বাই দিয়া।